বন্ধু বান্ধৱীসকল নমস্কাৰ আৰ এডুকেশ্যন অসম চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া পোনে পোনে আমি আজিৰ ট্ৰিকটোৰ ফালে আগবাঢ়ো। এতিয়া এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নত আছে 30 আৰু 90ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ 22, অপশ্যন বি 30, অপশ্যন সি 50 আৰু অপশ্যন ডি 14। এতিয়া আমি 30 আৰু 90ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে উলিয়াব লাগে। যদি আমি 30 আৰু 90ৰ মাজত মৌলিক সংখ্যা গণি থাকোঁ তেতিয়া 15-20 মিনিট সময় গুচি যাব। গতিকে আমি এটা কৌশল ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰতে এই মৌলিক সংখ্যা গণনা কৰি উলিয়াব পাৰোঁ। আহাচোন কৌশলটো শিকি লওঁ। স্ক্ৰীনত তোমালোকে এটা সংখ্যা দেখিবলৈ পাইছা। এইটোৱে হ'ল মূল কৌশল। এই সংখ্যাটো তোমালোকে মুখস্থ কৰি ল'ব লাগিব। সংখ্যাটো কি আছে 4422 322 321। একদম সহজ। যেনেকৈ ফোন নম্বৰ মুখস্থ কৰি ৰাখা তেনেকৈ এই নাম্বাৰটো মুখস্থ কৰি ৰাখিব লাগিব। 4422 322 321। একদম সহজ। দুবাৰমান মাতিলে তোমালোকৰ মুখস্থ হৈ যাব। এতিয়া এই সংখ্যাটোৰ অৰ্থনো কি আমি জানি লওঁ আহা। এই সংখ্যাটোৰ অৰ্থ হ'ল 1ৰ পৰা 10লৈকে 4টা মৌলিক সংখ্যা আছে। কি আছে 2 3 5 7 এই 4টা আছে মৌলিক সংখ্যা। তেনেকৈ 10ৰ পৰা 20লৈ 4টা মৌলিক সংখ্যা আছে। ঠিক তেনেদৰে 20 আৰু 30ৰ মাজত 2টা আছে। 30 আৰু 40ৰ মাজত 2টা আছে। 40 আৰু 50ৰ মাজত 3টা আছে। 50 আৰু 60ৰ মাজত 2টা আছে। 60 আৰু 70ৰ মাজত 2টা আছে। 70 আৰু 80ৰ মাজত 3টা আছে। 80 আৰু 90ৰ মাজত 2টা আছে। আৰু 90 আৰু 100ৰ মাজত এটা মৌলিক সংখ্যা আছে। আৰু এই সংখ্যাবিলাককে আমি মুখস্থ কৰি ল'ব লাগিব এনেকৈ 4422 322 321। তেতিয়া আমি এনেকুৱা যিকোনো প্ৰশ্ন আহিলে সহজতে তাৰ উত্তৰ উলিয়াব পাৰিম। এতিয়া বুজাত সুবিধাৰ কাৰণে আমি প্ৰথম প্ৰশ্নটোৰ ফালে গৈছোঁ। ইয়াত কি আছিল 30 আৰু 90ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে আমি উলিয়াব লাগে। এতিয়া এই কৌশলটোৰ সহায়ত আমি অতি সহজতে এই প্ৰশ্নটোৰ সমাধান কৰিম। আমাক প্ৰশ্নটোত আছে 30ৰ পৰা 90লৈকে। গতিকে ইয়াতে 30ৰ পৰা 90লৈকে কিমানটা মৌলিক সংখ্যা আছে এই সূত্ৰটোত চাম। কিমান আছে 30ৰ পৰা 40লৈকে 2টা আছে। 40ৰ পৰা 50লৈকে 3টা আছে। 50ৰ পৰা 60লৈকে 2টা। 60ৰ পৰা 70লৈকে 2টা। 70ৰ পৰা 80লৈকে 3টা আৰু 80ৰ পৰা 90লৈকে 2টা। এতিয়া এইকেইটা সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়া 30ৰ পৰা 90ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে আমি অতি সহজতে পাই যাম। আহাচোন যোগ কৰি চাওঁ। 2 3 5, 5 2 7, 7 2 9, 9 3 12, 12 2 14। তাৰ মানে আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 14টা। অৰ্থাৎ 30 আৰু 90ৰ মাজত 14টা মৌলিক সংখ্যা আছে। একদম সহজ। তোমালোকে নিশ্চয় বুজি পাইছা। আমি প্ৰথম কৌশলটোৰ সহায়ত 1ৰ পৰা 100ৰ ভিতৰত মৌলিক সংখ্যা আমি অতি সহজতে গণনা কৰি উলিয়াব পাৰোঁ। কিন্তু যদি 100ৰ ওপৰত থাকে যেনেকুৱাকৈ এইটো প্ৰশ্নত আছে 200ৰ পৰা 700ৰ মাজৰ মৌলিক সংখ্যা গণনা কৰিব লাগে তেতিয়া আগৰ ট্ৰিকটো নিশ্চয় কামত নাহিব। আৰু এনেকুৱা প্ৰশ্নৰ কাৰণে আমাক লাগিব অন্য এটা কৌশল। আহাচোন আমি সেই ট্ৰিকটো শিকি লওঁ। ইয়াতে তোমালোকে দেখিবলৈ পাইছা অন্য এটা সংখ্যা আৰু এই সংখ্যাটো হ'ল 25, 21, 66, 74, 64, 54। এতিয়া এই সংখ্যাটোৰ অৰ্থনো কি আমি জানি লওঁ। 1ৰ পৰা 100লৈ 25টা মৌলিক সংখ্যা আছে আৰু সেইকাৰণে আহিছে 25। 100ৰ পৰা 200লৈ আছে 21টা। ইয়াতে 21। 200ৰ পৰা 300লৈ আছে 16টা। কিন্তু এই সংখ্যাটোত আমি 16 দেখিবলৈ পোৱা নাই। চোৱাচোন এতিয়া চাওঁ 300ৰ পৰা 400লৈ আছে 16টা আৰু ইয়াত 16 ক'তো দেখা নাই। 400ৰ পৰা 500লৈ আছে 17টা কিন্তু ইয়াত ক'তো 17ও নাই। তেনেকৈ 14, 16, 14, 15, 14 এইবিলাক সংখ্যাও আমাৰ মুখস্থ কৰিবলগীয়া সংখ্যাটোত নাই।
কাৰণটো হ'ল এই সংখ্যাবিলাক মনত ৰখাৰ সুবিধাৰ কাৰণে পুনৰ শ্বৰ্ট কৰা হৈছে এইকেইটাত সবতে 1 টো কমন আছে গতিকে মুখস্থ ৰখাৰ সুবিধাৰ কাৰণে আমি 1 টো বাদ দি ইয়াতে লিখিছোঁ বুজি পাইছা নহয় ইয়াতে 16 আছিল এই কাৰণে আমি ইয়াতে 6 লিখিছোঁ 1 টো বাদ দি ইয়াতে 16 আছিল ইয়াতে 1 টো বাদ দি 6 ইয়াতে 17 আছিল তাৰ 1 টো বাদ দি 7 এনেকে শেষৰ 900 ৰ পৰা 1000 লৈ যি 14 আছিল তাৰ 1 টো বাদ দি লিখিছোঁ 4 ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমাৰ যেটো 2 নম্বৰ প্ৰশ্ন আছিল হেইটো তোমালোকে এই কৌশলটো ব্যৱহাৰ কৰি সমাধান কৰিবা আৰু উত্তৰটো কমেন্টত জনাবা আজিৰ ভিডিওটোত এইখিনিয়ে যদি তোমালোকৰ আজিৰ ট্ৰিক দুটা ভাল লাগিল লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা লগতে RR এডুকেশ্যন অসম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ